ধুনীয়া ছোৱালীৰ প্ৰেমত নপৰিব। আবৃত্তি শশাংক, কবি কুলেন্দ্ৰ ৰায় চৌধুৰী। ধুনীয়া ছোৱালীৰ প্ৰেমত নপৰিব। ধুনীয়া ছোৱালীৰ প্ৰেমত নপৰিব, কিয়নো তেওঁলোকে প্ৰেমিক সলাব ভাল পায়। এয়া তেওঁলোকৰ নিচা আৰু পেচাও। ধুনীয়া ছোৱালীৰ প্ৰেমত পৰি দুখত আপুনি বন্ধু মহলত মাতি আনি এটা ফুল খাই মাটিত চুচৰিব পাৰিব, কবিতা লিখিব পাৰিব। ৰাতি 3 বজাত তাইৰ ফটো চাই কান্দি কান্দি বন্ধুবৰ্গক টোপনিৰ পৰা জগাই অদ্ভুত কাহিনী কিছুমান ক'ব পাৰিব। আপুনি দাড়ি নাকাটিব, চুলি নাকাটিব বা খুৰাই দিব। মন গ'লে আপুনি এইবাৰ জিমত জইন কৰিব, বডি বনাব আপুনি এইবাৰ। জানেনে ধুনীয়া ছোৱালীয়ে আচাৰ নাখায়। ধুনীয়া ছোৱালীয়ে আচাৰ নাখায়। ধুনীয়া ছোৱালীয়ে ভাল পায় স্পেনিছ গীটাৰ, বাৰ, কামাকাজি, ৰঙা নীলা পোহৰৰ মাজত বুকুত বুকুৰ খুন্দা, উঠত উঠ, হুইস্কি, গোল্ড ফ্লেক, চিকেন তন্দুৰী। তেওঁলোকে ভাল নাপায় কবিৰ মেঘমল্লাৰ ৰাগ। তেওঁলোকে নাজানে মেঘ আৰু বৰষুণৰ সম্পৰ্কৰ কথা। তেওঁলোকে প্ৰেম নকৰে, তেওঁলোকে প্ৰেমত নপৰে। মিছা কোৱাৰ তেওঁলোকৰ বংশগত পৰিচয়। সেয়ে তেওঁলোকে জানে মিছা প্ৰেমৰ গৰ্ভপাতৰ ঠিকনা। সেয়ে কৈছো, ধুনীয়া ছোৱালীৰ প্ৰেমত নপৰিব।